you stay in bed, if you stay on the couch, if you stay in your comfort zone, if you only do what is easy, your life will be hard. But if you do what is hard, if you get up, if you grind, if you are relentless, if you work as hard as possible, when other people are slacking off, your life will be easy. Hello friends from momg channel. এসপ্তাহ 10 দিন মান ব্ৰেক লোৱা হৈ গ'ল নাই এসপ্তাহ মানে তেনেকুৱা ব্ৰেক লোৱা হৈ গ'ল বহুত বেয়া লাগিছে কিন্তু দিয়াচোন কিবা কিবি প্ৰব্লেম থাকে মানুহৰ লাইফত অকণমান কিবা এটা চলিছিলে সেইটো কাৰণে মই অলপ বাহিৰত ঘূৰিবলগীয়া হৈছিলে সেইটো কাৰণে আমাৰ অকণমান ব্ৰেক হৈ গ'ল তাৰ কাৰণে তোমালোকৰ ওচৰতো চৰি ফিল কৰিছোঁ আৰু নিজৰ কাৰণেও চৰি ফিল কৰিছোঁ বেয়া লাগি আছিলে কিন্তু যিয়ে নহওক The show must go on. সেইটো ভাবিব লাগিব দুখ কৰিতো লাভ নাই 21 দিনৰ চেলেঞ্জ লৈছোঁ এতিয়া সেইটো মাজত ব্ৰেক হ'ব পাৰে কিন্তু কণ্টিনিউ কৰিমেই চোৱা ৰখি থাকিতো লাভ নাই কৰিবই লাগিব নিজৰ কাৰণে কৰিব লাগিব সেইকাৰণে আকৌ নতুন জোচ লৈ আকৌ আহি গ'লোঁ 21 দিন চেলেঞ্জ কমপ্লিট কৰিমেই আমাৰ 15 দিনমান হৈছে আৰু বেছি দিন নাই 6 দিন আছে এসপ্তাহ আৰু ধৰি লোৱা 6 দিনত কমপ্লিট কৰি পেলাই তাৰপাছত move on okay তো যিসকলে বহুত দিনৰ তোমালোকক লগ পালোঁ ন ভাল লাগিছে বহুত দিনৰ পিছত এনেকৈ কেমেৰাত কথা পাতি আকৌ ভাল লাগিছে তো চাই থাকা আজিৰ দিনটো আকৌ আৰম্ভ কৰিম ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে After a busy day it's a wonderful evening guys সুন্দৰ এটা গধূলিলৈ আমি মমজি ফেমিলি তোমালোকৰ সন্মুখত আকৌ আহি গ'লোঁ একদম ধুনীয়াকৈ ডিজলিং হৈ আছে ৰাস্তা পুৰা ফিনফিনীয়া হৈ আছে পৰিৱেশটো বিৰাট ভাল লাগিছে এনজয় কৰা গাইজ এনজয় সুন্দৰ পৰিৱেশ এটাৰ মাজত বহি আছোঁ কি কৰিছা খানা আউটলেটৰ ওচৰত কি কৰি আছা তুমি হা ৰাতিপুৱা এক্সাৰচাইজ কৰিছা আৰু এতিয়া আহি পেলাই ইয়াত ৰখি আছা হা হে ভাগো হয় নেকি এইটো কেছ তেতিয়াহ'লে ফ্ৰেণ্ডছ বৰ ধুনীয়া প্লেচ এটাত আছোঁ প্লেচ মানে কি আৰু আমাৰ ষ্ট্ৰীট আমাৰ নিজৰ ষ্ট্ৰীট বঢ়িয়াকৈ আছোঁ অকণমান ৰিলেক্স আমাৰ ফেভাৰেট প্লেচ সেইটোৱে আৰু আজি ফূৰ্তি কৰা আজি ৱাকিং কৰা নাই আজি বেলেগ ফালে গৈছিলোঁ আহি পেলাই জেগাতে সোমাই পেলাই এতিয়া অকণমান কিবা এটা খাবলৈ মন গৈছে ভোক লাগিছে বুনু কি খাবা মই চিকেন ৰোল খাম বুনু কি খাবা চাওমিন খাম চাওমিন ঠিক আছে ঠিকে আছে কি ক'বা অ'কে ঠিক আছে ফ্ৰেণ্ডছ গধূলি সময়টো অকণমান এনেদৰে ওলাই আহিলোঁ বৰ ফূৰ্তি কৰিলোঁ বহুত ভাল লাগি গ'লগৈ মনটো আজিৰ ভিডিঅ'ত বৰ এটা বিশেষ একো নাই কাৰণ বহুত দিনটো ভিডিঅ' দিয়া হোৱাই নাছিলে চ' আজিৰ ভিডিঅ'টো এনেদৰে এডজাষ্ট কৰি লৈছোঁ আৰু কাৰণ তোমালোকক বহুত মিছ কৰি আছোঁ নহয় জানো আমাৰ 21 দিনৰ চেলেঞ্জটোৰ মাজতে ৰখি গ'ল নহয় ভাবিছিলোঁ কি মানে হাৰি গ'লোঁ নেকি কিন্তু নহয় জানানে ইয়াতো হৰা জিকাৰ একো কথাই নাহে এইটো লাইফ হয় ন আৰু লাইফত আপছ এণ্ড ডাউনছটো থাকিবই গতিকে সেইটো ভাবিয়ে ৰখি গৈছিলোঁ যদিও নহ'ব আকৌ নতুন জোশত নতুন এনাৰ্জিত আমাৰ 21 দিনীয়া চেলেঞ্জটো কৰিমেই দ্য শ্ব' মাষ্ট গ' অন যিসকলে বৰ্তমান নতুনকৈ আমাৰ ভিডিঅ' চাই আছা নহয় তেওঁলোকে আমাৰ প্লে লিষ্টত গৈ চাব পাৰিবা কিহৰনো 21 দিনীয়া চেলেঞ্জ চলি আছে বহুত ভাল পাবা চ' ফ্ৰেণ্ডছ কাইলৈৰ পৰা লগ পাই আছোঁ তেতিয়ালৈকে তোমালোক ফূৰ্তিত থাকা হাঁহি থাকা এনাৰ্জিত থাকা জোশত থাকা ভালে থাকা অ'কে বাই বাই